নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মৰমজান চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পিঁয়াজৰ চাটনি। ইয়াৰ বাবে মই 2টা পিঁয়াজ লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ 2টা, আৰু আদা টুকুৰা আৰু নহৰু কেইফটামান। বন্ধু বান্ধৱীসকল, এতিয়া পিঁয়াজৰ চাটনিখিনিৰ কাৰণে মই পিঁয়াজটো ভালকৈ বাকলি গুচাই ধুই সৰু সৰুকৈ কাটি লৈছোঁ, জলকীয়াটো কাটি লৈছোঁ, নহৰু কেইফটা বাকলি গুচাই ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এয়া আদাও সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া আমি এইখিনি ধুনীয়াকৈ মিক্স কৰিম। আমি ইয়াত সোৱাদ অনুযায়ী অলপমান নিমখ দিম আৰু অকণমান সৰিয়হ তেল দিম। যিহেতু মই এজন মানুহ, এইকাৰণে কমকৈ বনাইছোঁ, আপোনালোকে লাগিলে বেছিকৈ বনাব। বন্ধু বান্ধৱীসকল, বহুতেই টেষ্টি লাগে এনেকৈ খাই। আপোনালোকে যিহৰ লগত হ'লেও পৰিৱেশন কৰিব লাগে। হৈ গ'ল, ৰেডি। খাই চাব এনেকৈ। বন্ধু বান্ধৱীসকল, এতিয়া মই পিঁয়াজৰ চাটনিখিনি খাম। এয়া পানী ভাত, অৰ্থাৎ পঁইতা ভাত, আৰু এয়া মই ৰেডি কৰি লোৱা চাটনিখিনি, পিঁয়াজৰ চাটনিখিনি। ইয়াত নিমখ লৈছোঁ, তেল লৈছোঁ অকণমান। এতিয়া পিঁয়াজৰ চাটনিৰ লগত